পাঠ কৰিবলৈ লৈছো অৰুণ গোস্বামীদেৱৰ কবিতা কাবু কৰিছো মই মোক নামাতিবা নকবা একো মই এতিয়া জ্বৰ এক উশাহ লৈ থকা মৰা জীয়াশ মনত আছেনে চাইবেৰিয়াৰ নে ক'ৰ সেই সৰু ছোৱালীজনীৰ কথা সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু হোৱাৰ সময়ত কোৱা কথা কৈছিল হেহাই মই ঈশ্বৰক কৈ দিম তোমালোকৰ কথা পালেনে ক'বলৈ ঈশ্বৰক তাই পালে ক'লে তাই সকলো কিন্তু ঈশ্বৰৰ মুখত দেখা পালে মিচিকিয়া হাঁহি মনত আছেনে সেই পুলিচৰ গুলীত নিহত হোৱা নক্সালাইটৰ একমাত্ৰ ডেকা পুত্ৰৰ থানাৰ মৰ্গত শুভ্ৰ বস্ত্ৰৰে ঢাকি থোৱা ডেকা ল'ৰাৰ শৱবোৰৰ মাজত ৮৬ নম্বৰ শটোৰ মুখখন দাঙি নিথৰ নিৰক্ষৰা ভিকহুৰ মাতৃৰ আপোনা আপুনি ওলাই অহা শব্দকেইটাৰ কথা যিসকলে টোপনি ভঙাৰ গীত গাইছিল তেওঁলোকেই সবাতোতকৈ আগতে শুলে আছেনে মনত সেই প্ৰেমৰ আপোনা আপুনি ওলাই অহা শব্দকেইটাৰ কথা যিসকলে টোপনিত গীত গাইছিল তেওঁলোকেই সবাতোতকৈ আগতে শুলে আছেনে মনত সেই প্ৰেমৰ কবিকুল চোৱা চকু মেলা সেই সমাজৰ প্ৰেমৰ কবিগণ দেখা পাবা কি দেখিবা কবি মহীয়সী মহিৰো প্ৰাণী সমস্ত শুনিছানে ক্ৰন্দন অনাহাৰীৰ শুনা নাই চাগে হাঁহিৰ কিৰিলি খাদকৰ বন্দুকৰ টিকাৰত আঙুলি থৈ যদি চাইছে প্ৰেমিকালৈ যদি চাইছে প্ৰেমিকলৈ সেই কবি সেয়াহে আচল প্ৰেম কাৰণ বোকাটোৰৰ ক্ৰন্দন আৰু খাদকৰ হাঁহি সামৰাৰ বাবে সেই প্ৰেম কৈছিল প্ৰেষতে চিঞৰি সেইবাবেই মোক নুসুধিবা কিয় নাই মাত বন্ধ কলমৰ সাফৰ কিয় মোৰ নাই কোনো নাই বিতত নহয় কোনো মিছা ধন্যবাদ।